Hello and welcome to another episode of Being Casual with Manas. Someone said it true that big things comes in small packages. আজি যোনগৰাকী ব্যক্তি মোৰ লগত বাৰ্তালাপত বহিব সেইগৰাকী ব্যক্তি এটা মধুৰ কণ্ঠৰ গৰাকী খুব কম সময়ৰ ভিতৰতে আৰু কম বয়সতে তেওঁ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আহক তেওঁৰ লগত বাৰ্তালাপ আৰম্ভ কৰোঁ আৰু মই মঞ্চলৈ মাতিছোঁ মন্টুমণি শইকীয়া নমস্কাৰ মন্টু নমস্কাৰ প্ৰথম এইটো সুধিব বিচাৰিছোঁ যে আপোনাৰ সংগীতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল ক'ৰ পৰা আৰম্ভ কৰিলে অ'কে প্ৰথমেই বিং কেজুৱেল উইথ মানাছ ধন্যবাদ জনাইছোঁ সুন্দৰ অনুষ্ঠান এটিত উপস্থিত থাকি ভাল লাগিছে সংগীতৰ পথাৰখনত ভৰি দিয়া বুলি ক'লে আচলতে ঘৰখনতেই গোটেইখিনি আৰম্ভ হৈছিলে ঘৰখনত আৰু গাঁওখনত আমাৰ মই যিহেতু একেবাৰে এখন খেতি পথাৰে ভৰা গাঁৱৰ পৰা ওলাই শস্য শ্যামলা য'ত বিহু আছে য'ত মানে খেল আছে সকলোখিনি আৰু সেইখন হৈছে মোৰ একেবাৰে প্ৰিয় গাঁওখন খলগুৰি মাজগাঁও তিতাবৰ মাধৱপুৰ যোৰহাট ডিষ্ট্ৰিক্ট আৰু আমাৰ গাঁৱৰ পৰাই গোটেই মই বিহুৰ লগতে জড়িত এজোৱা সুন্দৰ খুব ধুনীয়া খুচৰি আছিলে আমাৰ মা ঘৰতে গোটেই সাংস্কৃতিক পৰিৱেশ দেউতাই ঢোল বজাইছিলে গতিকে সেই পৰিৱেশটো প্ৰায় মানে এখোজ দুখোজকৈ লাহে লাহে আহি আজি এই বহল পথাৰখনত ভৰি দিছোঁ কোনোবা সংগীতৰ ক্ষেত্ৰত গুৰু হিচাপে আছিলে ফৰ্মেল ট্ৰেইনিং লোৱা হৈছিল নেকি সংগীতৰ ক্ষেত্ৰত যদি মই কওঁ যে একজেক্টলি গান চান গাবলৈ কি হয় আমি যেনেকৈ ক্লাছিকেল শিকোঁ তেনেকুৱা ধৰণৰ মোৰ কিন্তু একো মানে ফৰ্মেল শিক্ষা নাছিলে মই জাষ্ট আমাৰ গাঁৱত যেতিয়া আমি বিহু কৰিছিলোঁ হুঁচৰি মাৰিছিলোঁ তেতিয়া আমি থাকে ন গাঁৱত ক্লাব থাকে যে সংঘ থাকে তো বিহু মৰা পইচাই যি হয় তাৰ পৰা তবলা কিনে হাৰমনিয়াম কিনে এনেকুৱা ধৰণৰ আছিলে আৰু সেই সংঘৰ হাৰমনিয়ামখনতে মোৰ সাৰেগামাপা আৰম্ভ হৈছিলে আৰু তাকে সেইটোও মই দেখি মোৰ এজন দাদা কৃষ্ণমণি শইকীয়া সি পথ প্ৰদৰ্শক বুলি ক'ব লাগিব মানে সি তিতাবৰত শিকেগৈ আমাৰ মাধৱপুৰত তেতিয়া শিকোৱা মানুহ নাছিলে সি তিতাবৰত শিকেগৈ তিতাবৰত শিকি সি আমাৰ গাঁৱতে থাকে চ' আমাৰ ঘৰত সি প্ৰেক্টিছ কৰে সেই প্ৰেক্টিছখিনি মই তাক চাই থাকোঁ আৰু মই সি উঠি যোৱাৰ পাছত মই কৰোঁ তো তেনেদৰে মোৰ আৰম্ভ হৈছিলে কিন্তু মোৰ একো ফৰ্মেল কেতিয়াবা সেই ফৰ্মেল ট্ৰেইনিংটো নোহোৱাত কেতিয়াবা অসুবিধা বা নিজকে অকণমান লিমিট কৰি দিয়া যেন লাগে নেকি বাৰু নহয় তেনেকুৱা কথাটো নহয় এই সাৰেগামাপা যোনখিনি গানৰ কাৰণে যোনখিনি লাগে সেইখিনি কিন্তু মই সৰুতে মই নিজে সেই মই কৈছোঁ যে আয়ত্ব কৰিছিলোঁ তাৰ পৰা দেখি শিকি যোনখিনি লাগে বেছটো আৰু যিহেতু আমি ক্লাছিকেল ছিংগাৰ নহয় এতিয়া যদি বিভিন্ন ধৰণৰ ৰাগমূলক যদি গীত গাবলৈ হয় তেতিয়া কিন্তু সেইখিনি লাগিব যিহেতু আমি ফোক গাওঁ বিহুৰ লগত আৰু বিহুটো এটা ডাঙৰ ক্লাছিকেল কিন্তু 100% মানে বিহু আমাৰ থলুৱা বিহু নামত যোনবিলাক কাজ সেইবিলাক মানে সেই ক্লাছিকেলৰ মানে এটা ভাল ডেফিনেটলি গতিকে বহুত টাফ হয় সেইবিলাক কাজ দিবলৈ গতিকে মই কেতিয়াও মই সেই বস্তুটো মই ফিল কৰা নাই আজিলৈকে সংগীত আৰু সংগ্ৰাম আপোনাৰ ক্ষেত্ৰত কিমান প্ৰযোজ্য কিমান সংগ্ৰাম কৰিবলগীয়া হ'ল নিজকে আজি মন্টুমণি বুলি বহুত বেছি আৰু যোনটো সময়ত মই সংগীতৰ পথাৰখনত ভৰি দিছিলোঁ সেইটো সময়ত কিন্তু সংগীতৰ সোণালী দিন আছিলে সোণালী দিন এইটো কাৰণে কৈছিলোঁ তেতিয়া টেপৰ কেছেটবিলাক যে জখলা বন্ধা হওক ডাঙৰ ডাঙৰ বাছ ষ্টেণ্ডবিলাকত তেতিয়া ডাঙৰকৈ কেছেটবিলাক গানবিলাক বাজিছিলে আজিকালি সেই পৰিৱেশটো নাই গতিকে সেই সময়ছোৱা আমি সোণালী যুগ বুলি কওঁ সেই সময়ছোৱাৰ শেষৰ ফালেহে মই ভৰি দিছিলোঁ গতিকে কেছেটত আমি কোৰাছ গাবলৈ পালোঁ খুব গতিকে পাছলৈ সেই কেছেটটোত মানে কনভাৰ্ট হৈ চি ডিলৈ কনভাৰ্ট হ'ল আৰু চি ডিৰ পৰা লাহেকৈ বজাৰখন নাইকিয়া হৈ গ'ল চিডিটো বহুত দিন নাথাকিলেতো বহুত বছৰ নাথাকিলে গতিকে সংগ্ৰাম আমাৰ যথেষ্ট আছিলে এতিয়া এনেকুৱা হ'ল এতিয়া নিজৰ ছ'চিয়েল মিডিয়াই নিজৰ প্লেটফৰ্ম হৈ থাকিলে আগতে আমাৰ মোবাইল হাতত নাছিলে বা আমি কাৰোবাক যদি লগ পাবলৈ বিচাৰোঁ তেতিয়া সেই লগ পাবলৈ বহুত দিগদাৰ আছিলে মানে
কণ্টেক্টটো বহুত প্ৰব্লেম কণ্টেক্টটো হৈছিলে প্ৰব্লেম হৈছিলে গতিকে এতিয়া একেবাৰে সহজ হ'ল এতিয়া আজিকালি আপোনালোকে চবেই দেখিছে যে নিজৰ ফেচবুকত গান এটা গাই দিলেই হয় যদি ভাল গায় ৰাতিটোৰ ভিতৰতে ইমান ভাইৰেল হয় হয় গতিকে সেই সময় আৰু এই সময়ৰ মাজত যথেষ্ট যথেষ্ট পাৰ্থক্য আৰু আমি বহুত সংগ্ৰাম কৰিব লগা আছিলে তেতিয়া হয় এই সংগ্ৰামৰ ক্ষেত্ৰত আপোনাৰ লগ বা চাহটো হিচাপে কোনোবা আছিলে যোনে আপোনাক কৈছিল যে মনটো কৰ মই আছো বা কৰা মই আছো তোমাৰ লগত বা এনেকে যোৱাচোন এডভাইচ দিয়া মানুহ কোনোবা আছিল ডেফিনেটলি আছিলে কাৰ নাম ল'বা তুমি এই ক্ষেত্ৰত মই একচুৱেলি যেতিয়া একদম প্ৰফেচনেলি আমাৰ এই কেছেটৰ বজাৰখনত কথা কৈছোঁ দেই কেছেটৰ বজাৰখনত যেতিয়া মই ভৰি দিছোঁ তাৰ আগতে বাৰু মই গাঁৱতে নিজৰ দেউতাৰ পৰাই ঢোল শিকিলোঁ বজাবলৈ ঘৰতে হয় তাৰপিছত ৰঞ্জিত গগৈ বিপিন শইকীয়া তেখেতলোকৰ ওচৰত মই ঢোলৰ শিক্ষা ল'লোঁ মই ঢোলো বুজা আছিলোঁ মানে মই। গতিকে unknown fact হয় আৰু গাঁৱতে আমাৰ বিহু যেতিয়া মই গাঁৱতে আমাৰ ককাসকলৰ পৰা বিহু শিকিলোঁ সেই শিক্ষাকে মই গাঁৱৰ বিভিন্ন জেগাত মই শিকাইছিলোঁ আচ্ছা প্ৰশিক্ষক হিচাপে হয় মানে শিকিম ভালকে শিকি মেলি হয় গতিকে তাৰ পাছৰ ফালে যেতিয়া সেইটো এটা বেলেগ চেপ্টাৰ মোৰ যেতিয়া মই গুৱাহাটীত ভৰি দিলোঁ গুৱাহাটীত ভৰি দি যেতিয়া মই প্ৰফেচনেলি আমাৰ কেছেটৰ বজাৰখনত যেতিয়া মই ভৰি দিলোঁ গান গোৱা আৰম্ভ কৰিলোঁ লিখা আৰম্ভ কৰিলোঁ তেতিয়া ডেফিনেটলি আছিলে পৰীক্ষিত কলিতা তেখেতে মোক বহুতখিনি শিকাইছিলে সাহস দিছিলে জয়ন্ত সোণোৱাল জয়ন্তদাৰ লগতে আছিলোঁ আৰু আমাৰ টাইম প্ৰিয় মানস ৰবীন মানস দাৰ লগত 5 বছৰ ধৰি আছোঁ তেখেতৰ ঘৰতে তেখেতৰ পৰা বিভিন্ন শিক্ষা লৈছোঁ তেওঁলোকতো একোজন অনুষ্ঠান নিজে ডেফিনেটলি তেতিয়াতো আৰু যোনবাই মানস ৰবীন প্ৰডাকশ্যনৰ যিমানবোৰ চব হিটেই হয় আৰু গতিকে তেখেতৰ লগত বহুত প্ৰগ্ৰেমো কৰিছোঁ মই 5 বছৰ ধৰি আছোঁহে যেতিয়া গতিকে এই কেছেটৰ সংগীতৰ পথাৰখনত মানে তেখেতলোকৰ অৰিহণা যথেষ্ট আছে বিমান দাকো লগ পাইছোঁ জান দাকো লগ পাইছোঁ অনুপম দা মই গোটেইখিনিৰ পৰা প্ৰায় কিজন হয় কাৰণ মই অনুপম দাৰ কেছেটতে মোৰ আপোনাৰ জনপ্ৰিয় প্ৰথমটো গীত ওলাইছিলে জাপে দিম দিছাঙত তেতিয়া কিন্তু জুবিন দাই গাইছিলে আচ্ছা সেইটো তুমি মোৰ কথাবোৰ আছিলে আচ্ছা আৰু তাৰ পাছত মই 2015 চন মই আকৌ নতুন মিউজিকেৰে মোৰ নিজৰ এলবাম গগনাত কৰোঁ তেতিয়া মই গাইছিলোঁ আচ্ছা গতিকে ষ্টেপবিলাক তেনেকুৱা কেইবাজন মানুহেও তোমাক সহায় কৰিলে এইখিনি ক্ষেত্ৰত আজিৰ ডেটত যদি কওঁ এতিয়া এটা গান শ্ৰোতাৰ মাজলৈ পোৱালৈকে বহুতখিনি অৰ্থৰ প্ৰয়োজন হৈ যায় নহয় জানো তো তোমাৰ ক্ষেত্ৰতো সেইটো হৈছিল হয়তো তো সেই তেনে ক্ষেত্ৰত আহিবলগীয়া প্ৰজন্মৰ এজন যদি আমাৰ সেই তোমাৰ নিচিনা ভিতৰুৱা অঞ্চলৰ ল'ৰা এজনে বা ছোৱালীগৰাকীয়ে যদি সাহস কৰিব বিচাৰে বিশেষকৈ অৰ্থ ক্ষেত্ৰত হয়তো পিছ পৰি যায় তো তেওঁলোকক কেনেকৈ ধৰণে ওলাই আনিব পাৰি বাৰু নহয় আচলতে আজিকালি অকণমান সুবিধাই হ'ল আচ্ছা আৰু পইচাৰ মানে যোনটো গান এটা কৰিবলৈ যোনখিনি অৰ্থৰ প্ৰয়োজন হয় সেইখিনি সমসাময়িকভাৱে আমি যেতিয়া মই গগনা আৰম্ভ কৰিছিলোঁ তেতিয়া যোনজনাকে মোৰ গোটেইখিনি মিউজিক কৰিছিলে আচ্ছা তেতিয়াও কিন্তু তেখেতৰ প্ৰাপ্যখিনি মই দিছিলোঁ এটা কথা ঠিক যে জোনদা মোৰ নিজৰ দাদা নিচিনা গতিকে আনতকৈ কিবা এটা এডজাষ্ট কৰিছিলে আৰু তো তেনেদৰে কামবিলাক হৈছিলে আৰু এতিয়া ডেফিনেটলি সময়বিলাক সলনি হ'ল বস্তুৰ দাম মানে যেতিয়া বাঢ়িছে গতিকে গোটেইখিনি কাৰণ চব তেনেকৈ চলি আছে আমাৰ সাংস্কৃতিক জগতৰ পথাৰখনৰ মানুহবোৰ ন গতিকে এটা ভাল গান কৰিবলৈ কিন্তু ডেফিনেটলি অকণমান খৰচ হয় কাৰণ মিউজিকেলি ফালৰ পৰাতো ট্ৰিটমেণ্টটো তেনেকুৱা হ'ব লাগিব ভাল গান এটা কৰিবলৈ আপোনাৰ তেনেকৈ ধৰক সাহসকত নিজে কৰিব লাগিব মিউজিকেলি তেনেকৈ বজোৱাব লাগিব গতিকে আগতকৈ খৰচ হয় ডেফিনেটলি হয় কিন্তু সেইখিনি নিজে অকণ সাহস কৰিব লাগিব আৰু আজিকালি আৰু এটা কথা কওঁ আমি তেতিয়া কৰোঁতে আমাৰ হাতত পইচা একেবাৰে নাছিলে আমি তথাপি য'ৰ পৰা মেনেজ কৰিছিলোঁ যদি অনুষ্ঠান এখন কৰিবলৈ যাওঁ তাৰ পৰা 2 টকা পালে সেইখিনি সাঁচিছিলোঁ মানে গান এটা কৰিবৰ কাৰণে গতিকে এতিয়াতো মই মোৰ মানে অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ এতিয়াতো মাক দেউতাকৰ পৰা বহুতখিনি সকাহ পায় সাহস পায় আগতেতো মোৰ ঘৰৰ পৰা যদি মই মানে বিচাৰিলোঁ হয় তেতিয়াও দিব পৰা নাছিলে গতিকে এতিয়াতো বহুতখিনি সুবিধা হয় গতিকে সেইখিনি নিজেই মানে এটা গান কৰিবলৈ হ'লে আৰু এটা বস্তু কওঁ এতিয়া
নতুন নতুন ল'ৰাবিলাকো আছে আজিকালি আছে কৰাৰ উৎসাহ আছে উম গতিকে তেনেকৈও আৰম্ভ কৰিব পাৰে পাৰে মানে এডজাষ্ট কৰি চ'ৰ্চেছ আজিকালি হয়তো আছে বহুত উৎস বহুত definitely, আছে হয় এতিয়া বোলে একদম ফুল্লি বোলে প্ৰফেচনেলি যাওঁ কোনোবা এজনক দিওঁ তেতিয়া ডেফিনেটলি অকণমান পইচা খৰচ হয় কিন্তু আজিকালি এনেকুৱাও নহয় যে যদি কয়গৈ দাদা মই গান এটা কৰিব বিচাৰিছোঁ আপুনি অকণমান চাই দিয়ক তেতিয়া সহায় কৰে কিন্তু কেতিয়াবা তোমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে নেকি কোনোবা বিচাৰিছে যে দাদা অকণমান আগবঢ়াই নিয়ক বুলি কেতিয়াবা সেইটো Definitely, হৈছেনে হয় হয় মোৰ ক্ষেত্ৰত এনেকুৱা আহে নতুন নতুন ল'ৰাবিলাকে যে দাদা মই গান গাব বিচাৰোঁ বা গান শিকিব বিচাৰোঁ মই কেনেকৈ শিকিম ক'ত শিকিম বা গান এটা কৰিব বিচাৰিলে মই ক'ত মিউজিক কৰিম তেতিয়া মই গোটেই তেখেতক ধুনীয়াকৈ ডিটেইলছত বুজাই দিওঁ আৰু তেনেদৰে কণ্টেক্ট নাম্বাৰবিলাক দি দিওঁ এইজন মানুহৰ ওচৰত গ'লে তুমি এনেকুৱা এনেকুৱা ধৰণৰ সুবিধা হ'ব গতিকে মই তেনেকৈ মানে যিমান পাৰি মই ভাল কথা সহায় কৰি আমিতো যোনটো বস্তু আমি পোৱা নাছিলোঁ হয় সেইটো কেতিয়াবা দুখ লাগে যে হয়তো আমি যদি পালোহেঁতেন আৰু অকণ আগবাঢ়ি যাব পাৰিলোঁ হয়তো নহয় জানো আজিকালি দেখা যায় যে এজন ছিংগাৰে তেওঁ গোৱাৰ উপৰিও হয়তো তেওঁ নিজৰ গানটো ভিডিঅ' কৰিবলগীয়া নিজে উলিয়াবলগীয়াও হয় এক্টিং কৰিবলগীয়া হয় তোমাৰ ক্ষেত্ৰতো সেইটো ব্যতিক্ৰম নহয় তোমাকো দেখা গৈছে ইয়াৰ ক্ষেত্ৰত অকণমান অসুবিধা কিবা হয় নেকি বাৰু বা নিজকে অকণ প্ৰস্তুত কৰিবলগীয়া হয় নেকি কাৰণ আগতে বেক অফ দ্য কেমেৰা বিহাইণ্ড দ্য কেমেৰা এতিয়া কিন্তু ফ্ৰণ্ট অফ দ্য কেমেৰা মানে কি হৈছিলে যেতিয়া কেছেটৰ যুগ আছিলে অডিঅ' কেছেটৰ যুগ আছিলে তেতিয়া একচুৱেলি কি আছিলে সেই যোনে গান সুৰ কৰে লিখে যোনে মিউজিক কৰে সেই তেখেতলোক আচলতে বেক চাইডে থাকি যায় নামটো ফ'কাছ খুব কমকৈ হয় দেখি থকা নাযায় আৰু লাহে লাহে আমি তেতিয়াও চাব বিচাৰিছিলোঁ তেতিয়া যে এইজন মানুহ এনেকুৱা ফটোখন চাব বিচাৰিছিলোঁ মানে গতিকে সৰুকৈ ফটো এখন দিয়ে তেতিয়া কেছেটতো মানুহে চিনি পায় গতিকে সেই বস্তুটোৱে আমি যেতিয়া নিজাকে তেতিয়া এটা বস্তু ট্ৰেণ্ডত আহিছে ইউটিউবটো আহিলে যেতিয়া মানুহে ভিডিঅ' বিচৰা হ'ল এতিয়া মই যদি গান এটা কৰোঁ গান নিজে গাওঁ তে মানুহে মোক চিনি পাব কেনেকৈ আৰু আমাৰ লাহে লাহে আমি অনুষ্ঠান এটা কৰিবলৈ বা প্ৰগ্ৰেম এটা কৰিলেহে আমাৰ মানে ভিডিঅ'ত খৰচ কৰা পইচাখিনি আহিব তাৰ পাছত আমি বেলেগ এটা গান আমি মানে ষ্টাৰ্ট কৰিব পাৰিম গতিকে সেইটো কাৰণে মানুহে চিনি পাবৰ কাৰণে আমি মানে গানটোত নিজে অভিনয় কৰিব লগা হ'ল আৰু ইয়াৰ আৰু এটা কথা আছে তুলনামূলকভাৱে গান এটা যেতিয়া আমি কৰোঁ ভিডিঅ'ৰ ক্ষেত্ৰত যদি আমি বেলেগ এজন এক্টৰক যদি ল'বলৈ যাওঁ তেতিয়া তেখেতৰ প্ৰাপ্য কথা আছে গতিকে যোনে পাৰি যিহেতু মই বাৰু মোৰ অভিজ্ঞতা এটা আছিলে মই সৰুতে নাটকো কৰিছিলোঁ ভাওনা অভিনয়টো মোৰ ভিতৰতে আছিলে গতিকে মোৰ সেইটো কনফিডেণ্ট নাছিলে যে মই পাৰিম গতিকে নৃত্যৰ ক্ষেত্ৰত প্ৰশিক্ষণ লোৱা হৈছিল নেকি মই নাচিছোঁ মই বৰ বিহুৱা হয় মই বিহুৱাও হয় তেতিয়াহ'লে নচাটো মই কথাই নাই গোটেইখিনি মোৰ আছিলে খালি মডাৰ্ণ নাচটো মোৰ নাছিলে কিন্তু মডাৰ্ণ নাচ যেতিয়া দেখুৱাই দিছে মই তেতিয়াই পাৰি কোৱা যায় বিহুটো পাৰিলে চব পাৰি বুলিয়ে কোৱা যায় গতিকে মোৰ ক্ষেত্ৰত কিন্তু অভিনয় জগতখনত সেইটো অসুবিধা মই পোৱা নাছিলোঁ কাৰণ অভিনয় শিক্ষাখিনি মই আগতে লৈ আহিছিলোঁ আৰু সেইদৰে মানুহৰ চিনাকি যেতিয়া মানে ফেচ টু চিনাকি হ'বলৈ হ'লে আমি লাহেকৈ সেই ষ্টেপটোত মানে আৰম্ভ কৰিব লগা হয় তেতিয়াহে চিনি পাইছে যে এইজনে সেইজন বুলি যেতিয়া মানে তোমাৰ জীৱনৰ প্ৰথম কোনটো ৰেকৰ্ডেড গীত আছিলে মোৰ নিজৰ কথা সুৰৰ এটা ৰেকৰ্ডেড গীত সেইটো এতিয়ালৈকে ওলোৱাই নাই আনৰিলিজ হৈ থাকিল আনৰিলিজ উলিয়াম কিন্তু এইবাৰ উলিয়াম সেইটো তৰুণ তন্ময়ৰ মিউজিকত আচ্ছা তেতিয়া তৰুণ মোৰ বন্ধু হয় তো সিয়ে কৰিছিলে বিহুহীৰা গীত নেকি এইটো বিহুহীৰা নহয় মডাৰ্ণ মই প্ৰথম মডাৰ্ণ চঙে আৰম্ভ কৰিছোঁ হয় নেকি তাৰ পাছত 2012 চনত এটা বিহু এলবাম কৰিছিলোঁ এই মডাৰ্ণ চংটো আমি দুটামান কলি শুনিব পাম নেকি আনৰিলিজটো আনৰিলিজ নিশ্চয় মই গাই শুনাম পাহি বুলি এলবাম এটা কৰিছিলোঁ আমি কোন চনৰ কথা সেইটো 2012 চনত 2012 সেই পাহি এলবামটো মই নিজেই মিউজিক কৰিছিলোঁ মোৰ কথা হ'ল 3টা গান সেইটো মোৰ মানে আৰম্ভ সেইটো একচুৱেলি নিজৰ ভইচত মোৰ চ'ল' তাৰপাছত তাৰ পাছতে কিন্তু মোৰ 15 জাপে দিম নিচা এনেই মই কোৰাছ গাইছোঁ চ'ল' হিচাপত আৰু এতিয়া জাপে দিম দিচাংগতো 2009 চনতে মই গামোচাত দিছিলোঁ তেতিয়া আপোনালোকে মন কৰিলে শুনিব জুবিন দাই গাইছে গানটো কিন্তু এডলিপ পাৰ্টটো মই গাইছোঁ হয় নেকি এডলিপটো মোৰ ভইচতে থাকিলে ভিডিঅ'টোত আৰু সেইটোত মই এক্টিং কৰিছোঁ বাৰু নিজে ওলাইছোঁ আচ্ছা
গতিকে সেই প্ৰথম এলবাম বুলি ক'বলৈ হ'লে পাহি আৰু প্ৰথম যোনটো যোনটো ইমান ৰেকৰ্ডেড প্ৰচাৰ নহ'ল গানকেইটা খুব ধুনীয়া আছিলে তেতিয়া পইচা নাথাকে ন হয় হয় আমি যিমান পাৰিছোঁ মাধ্যমো কম আছিলে মাধ্যম কম আছিলে হয় তেতিয়া চিডি আহিছে আৰু অঁ মোৰ বন্ধু দীপাংকৰ বুবু দীপাংকৰ তো সিয়ে মই গানকেইটা কৰিছিলোঁ হয় আৰু মোৰ নিজৰ গানকেইটা নিজে মিউজিক কৰিছিলোঁ আৰু যিমান পাৰিছিলোঁ আৰু মানুহক বিলাইছিলোঁ আৰু চেল্ফ প্ৰমোশ্যন আৰু হয় গতিকে তেনেকৈ সেইখিনিতে সীমাবদ্ধ থাকিলে আমি এডভাৰটাইজ কৰিবলৈ এডভাৰটাইজ কৰিবলৈ হৰ্ডিং চৰ্ডিং লগাবলৈ বহুত পইচা দৰকাৰ হৈছিলে গতিকে ইমানখিনি আমাৰ কেপাচিটি নাছিলে হয় গতিকে তাৰ পাছত জাপেনি মিছাং আৰম্ভ কৰিলোঁ গগনা আৰম্ভ কৰিলোঁ তেতিয়ালৈ কিন্তু মাধ্যমবিলাক আহিছে ফেচবুকত আমি তেতিয়া হেৰি দিওঁ কভাৰ চভাৰবিলাক ৰিলিজ কৰোঁ তো তেনেকুৱা ধৰণৰ মাধ্যমবিলাক আচলতে তেনেকৈ লাহে লাহে আহিছে আৰু সেইটোৱে হয়তো আগুৱাই যাবলৈ সহায় কৰা হৈছে হয় ফাগুনী পচুৱান বলিবি ভঙা সপোন মুৰাদোনা ভাঙিবি ফাগুনী পচুৱান বলিবি ভঙা সপোন মুৰাদোনা ভাঙিবি সেমেকা দুচকুতে মাথো বাকী আছে কাৰোবাৰ এখনি ছবি মৰহা আশাবোৰে আজি আমনি কৰে পাৰে হয় ৰাতি উজাগৰি ফাগুনী পচুৱান বলিবি ভঙা সপোন মুৰাদো নাভাঙিবি বঢ়িয়া যিহেতু এটা ৰোমেণ্টিক গান মডাৰ্ণ গান ইয়াৰ ভিতৰৰ কিবা কাহিনী আছে নেকি লিখা প্ৰথমতেই অকণমান হিয়া ভঙা টাইপ এটা গান শুনিলোঁ মানে প্ৰথমতে আৰম্ভণিতে কিবা হিয়া ভাঙিছিল নেকি কেনেবাকৈ একচুৱেলি গানবিলাকৰ আঁৰত এটা কাহিনী থাকে আৰু মোৰ গানবিলাক সেই আৰু মোৰ নিজৰ পটভূমি নিজৰ অভিজ্ঞতাৰ পৰাই লিখা আৰু প্ৰেমৰ গান এটা প্ৰেমৰ গান ডেফিনেটলি আৰু সেইটো সময়ত যোনটো সময়ত মই গান লিখিবলৈ আৰম্ভ কৰিছোঁ সেইটো সময়ত প্ৰেমত মানে পৰা সময় আৰু প্ৰেমত পৰি আকৌ মানে পিছুৱাই যোৱা সময় সংঘাত সময় সেই তেনেকুৱা ধৰণৰ ৰিলেটেড এটা কাহিনী এটা থাকিবই কাৰণ কিবা এটাতো ইনস্পিৰেশ্যন পাব লাগিব গাবলৈ নহয় জানো বাৰু এতিয়া আৰু মোৰ প্ৰায় গানবিলাক অকণমান বিষাদ ভৰা আছে থাকে জাপেটিম দিচাঙতো মই প্ৰথম সময়তে সঁচাকৈ চকুপানী ওলাইছিলে মোৰ আৰু মোৰ যোনটো আৰু এটা গান সেইটো তৰাত আছিলে তৰা এলবামত সেইটো মেবি 2007 চনত মানত আছিলে নেকি সেইটো আকৌ গামোচাতকৈ আগৰ গান সেইটো আচ্ছা সেইটো এটা ট্ৰেজিক চং এটা আৰু মোৰ আৰু এটা কথা কওঁ আজি মোৰ গানৰ ভগৱান আমাৰ প্ৰাণৰ শিল্পী জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই তেখেত কিন্তু মই সদায় থকাটো অনুভৱ কৰোঁ আৰু মই সৌভাগ্য বুলি ভাবোঁ যে মই সুৰ কৰা লিখা প্ৰথমটো গীতেই সেই গানৰ ভগৱানজনে গাইছিলে সেই তৰা গীতটো জোৰ কৰি কাৰোবাৰ মৰম পাব নোৱাৰি তাৰ পাছৰ পৰা মই লিখা কেইবাটাও গীত জুবিন এতিয়া বিহু বেছিকৈ লিখা হয় একচুৱেলি কেইবাটাও গীত গাইছে জুবিন দাই গতিকে সেইটো মোৰ একদম এটা জীৱনত কিবা চাগে পুণ্য ফল কৰি আহিছিলোঁ আগতে ভগৱানজনৰ কাষত থাকি লগ পালোঁ তেখেতৰ লগত আৰু সেইটো সময়ত যোনে গান লিখে প্ৰত্যেকজনৰ এটা হেঁপাহ থাকে যে মোৰ গানটো কেতিয়া জুবিন দাই গাব একজেক্টলি মানে যে দাদাই মোৰ গানটো গোৱা হ'লে বা তেনেকুৱা এজন প্ৰডিউচাৰক মই গানটো দিব পৰা হ'লে যোনে জুবিন দাক গোৱাব গতিকে সেই হেঁপাহটো মোৰ প্ৰথমবাৰতে আহি পূৰ হৈছিল লাকি মাৰ্ণো ক্ষেত্ৰত কিন্তু বাৰু এতিয়া লাহে লাহে আমাৰ দেখা গৈছে যে মঞ্চসমূহত তোমালোকৰ প্ৰদৰ্শন কৰিবলগীয়া হয় বিভিন্ন মঞ্চ আহি পৰে এতিয়া মঞ্চ বুলি কোৱাৰ লগে লগে কমিটিবিলাকৰ কথা আহি পৰে আৰু এই কমিটি বুলি কোৱাৰ লগে লগে হয়তো কেতিয়াবা আমি শুনা পাওঁ যে কিছু প্ৰাপ্য দিবলৈ থাকি যায় বা খেলি মেলি কৰে এনেকুৱা অভিজ্ঞতা কিছুমান আছে নেকি তেনেকুৱা ধৰণৰ কিছুমান মোৰ অভিজ্ঞতা সেইটোত বহুত কম বাৰু কিন্তু ঠাই আছে দেই ঠাই বিশেষে আছে ভাল বেয়া থাকেই মানুহ কিছুমান আজিকালি বহুত চেঞ্জ হ'ল আগতে সেই বস্তুটো বেছিকৈ আছিলে কিন্তু এতিয়া মিডিয়া হ'ল মানে এগ্ৰিমেণ্ট পেপাৰ আমাৰ এগ্ৰিমেণ্ট হ'ল সেই বস্তুবিলাক এতিয়া কম আৰু এটা কথা সেই ভাল মানুহো আছে বহুত আছে গতিকে এজন সংগীত শিল্পীক মাতি নি পেলানি
সেইখিনি কৰাটো আচলতে খুব দুৰ্ভাগ্যজনক কথা আৰু কৰিব নালাগে। এতিয়াও কিছুমান জেগাত সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাক হয়, গতিকে আচলতে হ'ব নালাগে। আৰু কেলে এজন সংগীত শিল্পীৰ লগত এটা গোটেই এটা পৰিয়াল থাকে, ডাঙৰ ৰিলেট থাকে, আৰু যিখিনি প্ৰাপ্য এইটো আচলতে সকলোৱে জানেই। যোনখিনি প্ৰাপ্য আমি কওঁ সেই প্ৰাপ্যখিনি আচলতে অকলে নাপাওঁ, গতিকে চবৰে ভাগ বিতৰা হয়। চাউণ্ডৰ ল'ৰাটোৰ পৰা, চাউণ্ডত মানে বক্স জঙা ল'ৰাটোৰ পৰা, চাউণ্ড চলোৱাৰ পৰা, চাউণ্ডৰ মালিকজনৰ পৰা, গাড়ী ড্ৰাইভাৰটোৰ পৰা, আমাৰ মিউজিচিয়ানসকলৰ পৰা, প্ৰত্যেকজনে পায়নে সেই তাৰে এটা অংশ মানে বিতৰণ হয় একচুৱেলি। গতিকে সেই বস্তুটো বুজি পাব লাগে। ডেফিনেটলি আমি সাধাৰণতে আশা কৰোঁ যে এজন শিল্পীয়ে যেতিয়া বিভিন্ন মঞ্চত তেওঁ প্ৰদৰ্শন কৰিলে, তেওঁ যোনখিনি প্ৰাপ্য সেইখিনি তেওঁ পালে, তাৰ পাছত কিছুমান আমি চেৰিটি ৱৰ্কৰ কাৰণে আমি আশা কৰোঁ যে বিপদৰ সময়ত কাৰোবাৰ লগত থিয় দিব বা অকণ সকাহ দিব। এনেকুৱা কেতিয়াবা হৈছে নেকি? ডেফিনেটলি। এতিয়া কিছুমান কথা আমি কোৱা নাযায় বা মই বিশেষকৈ মিডিয়াৰ আগত কৈ নুফুৰোঁ। শাৰীৰিকভাৱে সক্ষম কেইবাজনো ভাইটি আছে, মই মাজে মাজে যেতিয়াই বিচাৰে তেখেতলোকক সহায় কৰি থাকোঁ। আৰু মোৰ এটা ফেন ক্লাব সেইটো সময়ত 2015 চনতে আমি যোৰহাটত ব্লাড ডনেট কৰিছিলোঁ। এতিয়া মাজে মাজে হৈ থাকে কেম্পবিলাক আমাৰ গাঁৱৰ ফালে। আমাৰ মানে বানপানী যেতিয়া মানে মহতিয়াই নিয়ে তাতে বিতৰণ কৰিছিলোঁ। এতিয়াও সেই এনেকুৱা ধৰণৰ আমি কামবিলাক কৰি থাকোঁ, মানে যে মানে গৰাখহনীয়াত পৰা লোকসকলক আমি যিমান পাৰোঁ। আৰু চবৰে এটা লিমিটেশ্যন যিমান হ'লেও থাকে, মই যিমানলৈকে পাৰিছোঁ মই কৰিব কৰি যাম। আৰু গতিকে সেইখিনি যিমান পাৰোঁ মানে মিডিয়াক প্ৰচাৰ নকৰাকৈ মই কৰি গৈ থাকোঁ। আৰু মই জীৱ জন্তুক বহুত ভাল পাওঁ, গতিকে বিশেষকৈ কুকুৰক মই খুব খানা খুৱাওঁ, প্ৰভু ভক্ত কিন্তু। গতিকে সেই তেনেকুৱা কামবিলাক কৰি থাকোঁ, ভাল লাগে আচলতে। আৰু সেইটো আচলতে মনৰ ভিতৰৰ পৰা আহিবলগীয়া এটা কথা, এইটো মানে জোৰ জবৰদস্তি নহয়। হয়। সংগীতৰ পথাৰখনত আমাৰ ভোটাতৰা হিচাপে সদায় জিলিকি ৰ'ব জুবিন দা। এই জুবিন দাৰ বিয়োগৰ খবৰটোৱে তোমাক কিমানখিনি হতাশজনক এটা পৰিৱেশলৈ লৈ গৈছিল? সেইটো বুজাবই নোৱাৰোঁ আচলতে। সেই পৰিৱেশটোৰ কথা, সেই সময়খিনিৰ কথা ভাবিবলৈ ভয় লাগে। গতিকে সেইখিনি সময় প্ৰত্যেকজন অসমৰ, যিহেতু জুবিন দা অসমীয়া প্ৰাণ আছিলে আচলতে, এতিয়াহে মানুহবিলাকে বুজি পাইছে। আৰু অসমৰ মানুহে চাগে গমেই পোৱা নাছিলে জুবিন দাক তেখেতলোকে কিমান ভাল পাইছে। তেখেত যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়াহে অনুভৱ কৰিছে যে আমাৰ মাজৰ পৰা কি গুচি গ'ল, কি নাইকিয়া হৈ গ'ল। গতিকে সমূহ অসমবাসীৰ দৰে ডেফিনেটলি মোৰো একদম তেনেকুৱা অনুভৱ হৈছে। কিন্তু মোৰ বিশেষকৈ এইটো কাৰণে বেছি অনুভৱ হৈছিলে কাৰণ তেখেতক আমি সঘনাই লগ পোৱা গৈছিল ৰাতিয়ে দিনে। গতিকে সেই একেখন ক্ষেত্ৰৰে মানুহ যেতিয়া, গতিকে সেই অনুভৱবিলাক আমাৰ বেছি হৈছিলে। আৰু মোৰ নিচিনাকৈ যোনে যোনে লগ পাই আছিলে দাদাক, তেখেতলোকৰো একে অৱস্থা হৈছিলে। এতিয়া ভৱিষ্যত অভিশপ্ত দিন বুলি ক'ব লাগিব। 100%। এতিয়া ভৱিষ্যতত এই জুবিন গাৰ্গ ডাঙৰীয়াৰ লিগেচিটো তুমি শিল্পী হিচাপে কেনেকৈ আগুৱাই লৈ যাম বুলি ভাবিছা? আমি যিহেতু তেখেতক ভগৱান বুলি ভাবোঁ, মই জুবিন দাক দেখি কাৰণ তেতিয়াতো একদম গাঁৱে ভূঞে অকল জুবিন দাৰে গান, প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি মানে লোকগীতৰ পৰা আৰম্ভ কৰি টোকাৰী গীতৰ পৰা আৰম্ভ কৰি বিহু গীতৰ পৰা আৰম্ভ কৰি গোটেইখিনি জুবিন দা। গতিকে দাদাৰ মানে কণ্ঠটো আমাৰ গোটেই তেজৰ মানে হীৰাই হীৰাই সোমাই আছে। গতিকে তেখেতক দেখিয়ে গান গাবলৈ অহা। আৰু ডেফিনেটলি মই বাৰু যিহেতু আমাৰ ঘৰত সেই ৰেডিঅ' পৰিৱেশটো আছিলে, ৰেডিঅ' শুনা পৰিৱেশটো আছিলে ককাহঁতৰ, গতিকে তেতিয়া ভূপেন মামাৰ গানবিলাকো শুনিছোঁ। আমাৰ জ্যেষ্ঠসকলৰ অপূৰ্ব বেজবৰুৱাদেৱ হওক, মহানন্দ মজুমদাৰ বৰুৱাদেৱ হওক, খগেন মহন্তদেৱ হওক, খগেন গগৈ মানে দাদাই হওক, তেখেতলোকৰ গানবিলাক মানে ৰেডিঅ'ত যিমানখিনি পুৰণা গান বাজিছিলে জ্যেষ্ঠ শিল্পীসকলৰ, সকলোখিনি গান তেতিয়া মই সৰুতে শুনিছোঁ। কিন্তু পৰিসৰ বহলভাৱে কিন্তু জুবিন দাৰ কণ্ঠটোৱে মনত সোমাই থাকে আমাৰ। গান বুলি ক'লে হয়তো জুবিন দাৰ কথাই, কাৰণ আমাৰ সেইটো সময় ইউথখিনি জুবিন দা সাৰ্থক মানে একদম কলেজে মানে স্কুলে কলেজে অকল জুবিন দা। গতিকে সেইটো দেখিয়ে আচলতে গানৰ মানে পথাৰখনলৈ অহা হাবিয়াসটো বেছি আৰু গান গোৱা সেই বস্তুবিলাক আচলতে মই দাদাক দেখিয়ে আহিলোঁ।
তেতিয়া বিস্ময় ওলাই নহয়, বিস্ময় মায়া ওলাই, মায়াত মানস দা নবৌৱে সেইবিলাক ওলাইছিলে তেতিয়া। ওলাইছে। গতিকে তেতিয়া এই আচলতে সেইবিলাকে সাহস আছিলে দাদাক দেখিয়ে গান গাবলৈ অহা। তেখেতৰ যিখিনি দি থৈ গৈছে দাদাই, সেইখিনি মানে শিক্ষা লৈ আমি যিমান পাৰি আমাৰ নিজৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিম, আগুৱাই গৈ থাকিম। শুদ্ধ ৰূপত যাতে লৈ যাব পাৰে। এতিয়া জুবিন গাৰ্গ বুলি ক'লে বিশাল তেওঁৰ গানৰ কালেকশ্যন বা বিশাল তেখেতে গানৰ সম্ভাৰ থৈ গৈছে। তাৰে মাজত এই মুহূৰ্তত কোনটি গীতৰ আমি ক'লে তোমাৰ মুখত শুনিবলৈ পাম? আচলতে মই কলেজত মানে পঢ়া সময়ৰ কথা, আৰু তেতিয়া আমাৰ যিহেতু আমি গাঁৱৰ খেতি পথাৰত জড়িত মানুহ, গতিকে পথাৰলৈ গৈ থাকোঁতে এটা গীত খুব মানে তেতিয়া মানুহৰ ছুপাৰ হিট আৰু দিহিঙৰ গৰা বুলি, সেইটো খুব গাওঁ তেতিয়া। দিহিঙৰ গৰা জহিছে খহিছে আঁতৰৰ পৰা, দেখাই দেখিছে মোৰে মন নদীৰ দুয়োটি পাৰ, কিয়নো খহিছে তুমি দেখিছানে, তুমি দেখিছানে, দেখি ভাবিছানে, দিহিঙৰ গৰা জহিছে খহিছে আঁতৰৰ পৰা, দেখাই দেখিছে মোৰে মন নদীৰ দুয়োটি পাৰ, কিয়নো খহিছে তুমি দেখিছানে, তুমি দেখিছানে, দেখি ভাবিছানে। বঢ়িয়া, বঢ়িয়া, বঢ়িয়া। তোমাৰ এটি জনপ্ৰিয় গীত আছিল চেল্ফি লেলেৰে। সেই চেল্ফি লেলেৰে গীতটিৰ আঁৰৰ কাহিনী কিবা আছিলে নেকি? মানে এইটো এটা হেৰি গান হয়। চেল্ফি লেলেৰে আচলতে এটা খুব সুন্দৰ চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলৰ এটা খুব সুন্দৰ গীত। এই গীতটি মোক আচলতে সুন্দৰকৈ কথাৰে সুৰে সজাই দিছিলে লেখৰাজ নন্দই, আৰু মই গানটো গাইছোঁহে, গাবলৈ চেষ্টা কৰিছোঁ। আৰু তেতিয়া উজ্জ্বলা ৰঙে গীতটি খুব সুন্দৰকৈ মিউজিক কৰিছিলে। আৰু সেইটো সময়ৰ চলগৈ পাছত 10 বছৰৰ পাছত মানে এটা বাগানীয়া এনেকুৱা ধৰণৰ গান এটা 10 বছৰ পাছত ওলাই, ৰাইজে কিন্তু বিৰাট ভাল পাইছিলে। মোৰ যোনজন সখী, তেওঁ কিন্তু এই গানটো গাবই, প্ৰিয় গান মানে এটা ডান্স নাম্বাৰ। গতিকে আৰু চেল্ফি যিহেতু এটা মানে মডাৰ্ণ এটা ৱৰ্ড, যেতিয়াৰ পৰা মোবাইল লৈ চেল্ফি ল'ব পৰা মানুহে, সেই বস্তুটো মানে এতিয়াও জনাটো চলি আছে কাৰণে গানটো মানে সেই নতুন নতুন ভাৱ এটাই থাকে। আৰু এতিয়াও কিন্তু যেতিয়া কলেজতে স্কুলত যেতিয়া সেই চেল্ফি শব্দটো আহে, লগত কিন্তু মন্টুমণিৰ এই গানটো আহে আকৌ, চেল্ফি লেলেৰে। চ' এইটো এটা বৰ ডাঙৰ কথা কিন্তু। বাৰু এতিয়া আমি অকণমান ব্যক্তিগত ফাললৈ সোমাই যাওঁ, যে আজি মন্টুমণি এজন এষ্টাব্লিছড ছিংগাৰ, কেনেবাকৈ সেই তিতাবৰৰ ভিতৰুৱা অঞ্চলৰ সেই মন্টুমণিজন হেৰাই গ'ল নেকি বাৰু, নে এতিয়াও আছে? সেইটো হেৰাই কেতিয়াও নাযায়। কাৰণ কেলৈ মই মোৰ শৈশৱ, মোৰ যৌৱন আচলতে মই পথাৰতে পাৰ কৰিছোঁ। গৰু চৰাইছিলোঁ, নদীত সাঁতুৰিবলৈ শিকিছিলোঁ। সেইবিলাক আচলতে সেইবিলাকেই মোৰ গোটেই সংগীতৰ পথাৰখনত মানে সেইবিলাকেই প্ৰেৰণা আছিলে। গৰু চৰাবলৈ যাওঁতে চিঞৰি চিঞৰি গান গোৱা, সেইখিনি চাগে মোৰ প্ৰেক্টিচ আছিলে। গতিকে স্কুললৈ যোৱাৰ আগত পথাৰত দেউতাক জলপান দিবলৈ যোৱা, জলপান দিবলৈ যাওঁতে গান গাই, মই এনি টাইম গান গাই আছিলোঁ তেতিয়া। গতিকে আৰু গাঁৱৰ সেই নামঘৰ বৰগছজোপাৰ তলতে বিহু শিকা, তাৰ পৰা আৰম্ভ কৰি, গতিকে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই তাতে আছোঁ, মই সজীৱ হৈ। ডেফিনেটলি এতিয়াবা গুৱাহাটীত সেইবিলাক অলপ মিছ কৰা যায়। আৰু গাঁৱতো চেঞ্জ হৈছে। গাঁৱত অকল এনেকুৱা নহয় যে গাঁৱত বহুতখিনি সলনি হ'ল। আজিকালি আমাৰ গাঁৱৰ কথাই কৈছোঁ, এতিয়া হুঁচৰি যোৱা, ভাল হুঁচৰি যোৱা নাইকিয়া হৈ গ'ল। কাৰণ কেলৈ আজিকালি গোটেই ল'ৰাবিলাকে বাহিৰত কাম কৰিবলৈ গুচি যায়, বেংগলোৰত যায় বেছিভাগ। গতিকে সেই পৰিৱেশবিলাক নাইকিয়া হৈ গ'ল। কিন্তু আমাৰ অসমতো ভাল কাম আছে, বহুতে বাহিৰলৈ যায়। সেই বস্তুটো আচলতে আমাৰ বাবে এটা, মই ভাবোঁ ইমান ভাল কথা নহয়।
বাহিৰত থাকিলে নিজৰ মাক দেউতাক বা নিজৰ ঘৰখনৰ খবৰবিলাক খুব কমকে ল'বই পোৱা লাগিব। যায় মানে তাৰ পৰাহে লৈ থকা হয় মানুহবিলাকক এটেচমেণ্টটো লগ পোৱাটো কমি যায় গাঁওখনৰ লগত একেবাৰে আন্তৰিকতাটো যিকোনো কমি যায়। গতিকে সেইবিলাক আচলতে আমাৰ কাৰণে বেয়াহে হৈছে কিন্তু উপায় নাই মানুহে এতিয়া কৰ্মস্থলী আৰু কৰ্মস্থলী বেলেগ এটা কথা হয় মন্টুমণি জীৱনলৈ প্ৰেম কেতিয়া আহিছিল সঁচা অৰ্থত প্ৰেম কেতিয়া আহিছিল বা উপলব্ধি কেতিয়া হৈছিল আৰু সেইটো সফল প্ৰেম হ'ল প্ৰেম আচলতে সেইটো বুলি ক'লে মই এল পি স্কুলৰ পৰাই তেনেকুৱা অনুভৱ এটা হৈছিলে তো নাজানো এইটো কি অনুভৱ কৰিম কিন্তু সেইটো অনুভৱ হৈছিলে যে আমি একেলগে পঢ়িছিলোঁ তো তাই নাহিলে হয় দিনটো বেয়া লগা আছিলে সেইটো চাগে প্ৰেমৰ এটা অনুভৱ ভাল লগা এটা অনুভৱ তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ হায়াৰ ছেকেণ্ডেৰীত মোৰ প্ৰথম প্ৰেম হ'ল তাৰপাছত গুৱাহাটী আহিলোঁ গুৱাহাটীত প্ৰেমত পৰিলোঁ সেই তেনেকুৱা প্ৰেম মানে আছে সময়লৈ জেগালৈ অকমান ডেফিনেটলি মানে বেলেগ আৰু এনেকুৱা নহয় মোৰ মানে প্ৰেমত বিভিন্ন মানে প্ৰতাৰণা মানে ধোকা খাইছোঁ গতিকে তাৰ পাছত সেই পৰ্যায়ক্ৰমে আৰু হয়তো সেইবিলাকেই আমাৰ তোমাৰ গানবিলাকৰ সৃষ্টি নেকি তাৰ আঁৰত একজেক্টলি সেইটোতো মোৰ একদম ডেফিনেটলি হয় এতিয়া এনেকুৱা হয় যে প্ৰেমৰ কাৰণে বহুতে বেয়া কিছুমান কাম কৰে মোৰ ক্ষেত্ৰত কিন্তু প্ৰেমে মোক বহুত অৰিহণা দিছে মোক বহুত উৎসাহিত কৰিছে তেতিয়াহ'লে তেওঁলোকক চেলিউট ডেফিনেটলি মই গানৰ পথাৰখনত মোৰ যিমানবিলাক মই কৈছোঁ মোৰ এটা ট্ৰেজিক ভাৱ এটা থাকে এটা দুখৰ ভাৱ এটা থাকে সেইটো কিন্তু মোৰ প্ৰেমৰ পৰা আহিছে গতিকে প্ৰেমৰ পৰা নিগেটিভটো ল'ব নালাগে পজিটিভ ল'ব লাগে প্ৰেমত ঘাত প্ৰতিঘাত মানে থাকিবই প্ৰেম হ'ব মানে তাতে বিচ্ছেদ হ'ব গতিকে সেইটোৰ পৰা আচলতে নিজক শক্তিশালী কৰি নিজৰ পজিটিভকে লৈ আগবাঢ়িব লাগে মই মোৰ ক্ষেত্ৰত হৈছে কিন্তু তেনেকুৱা ভাল কথা প্ৰেমে জাপেতি মিছাঙত সেয়াই সৃষ্টি মোৰ প্ৰথম গীত আছে জোৰ কৰি কাৰোবাৰ মৰম পাব নোৱাৰি একেটা কথা প্ৰেমৰে গান এইটো এবছলিউট কথা কাৰো প্ৰেমটোক জোৰ জবৰদস্তি কৰা বস্তু নহয় এইটো হৈ যায় সেইটো সেই মই যে কৈছো তৰাত আছিলে বোলে জুবিন দাই গোৱা এইটো প্ৰথম গীত সেই প্ৰেমৰ পৰাই আৰম্ভ হোৱা এইবিলাক মন্টুমণি শইকীয়া কিহৰ ৰাগিয়াল বাৰু মই গানৰ ৰাগিয়াল আচলতে সংগীতৰ ৰাগিয়াল মানুহৰ মৰমৰ ৰাগিয়াল ৰাগী এতিয়া বিভিন্ন ধৰণৰ থাকে গতিকে আমি বেছিকৈ মিউজিক নকৰিলে গান নাগালে যোনটো আমাৰ নহয় থাকিব নোৱাৰো গতিকে সেইটো বেছি ৰাগিয়াল হয় মন্টুমণি শইকীয়াই ঘৰখনৰ পৰা ছাপোৰ্টটো আজি ডেটতো অবভিয়াছলি পাই আছে কিন্তু প্ৰথম অৱস্থাত ছাপোৰ্টটো কেনেকুৱা আছিল মানে মই এজন নহয় আমাৰ ঘৰখনৰ পৰা আপোনাৰ মেণ্টেলি হওক সেইখিনি গোটেইখিনি ছাপোৰ্ট আছিলে যে ভাল কাম কৰগে সেইটো সময়ত মানে যদি মই কওঁ যে মই গান এটা বনাওঁ মোলৈ পইচা 10,000 পঠাই দে সেইটো ব্যৱস্থা নাছিলে আৰু এনেকুৱাও নহয় যে ঘৰত খাবলৈ নাই আমাৰ পথাৰ আছিলে খেতি আছিলে তেতিয়াৰ পৰাই এই যে আমাৰ ধৰক এডমিশ্যন হয় বা বিভিন্ন ধৰণৰ কামবিলাক ধান বিকি পেলানি কৰা হয় গতিকে মই এইটো বিচৰা নাছিলোঁ যে মই ঘৰৰ ধান বিকি পেলানি মই গান কৰিম মই কৰা নাছিলোঁ কিন্তু মই একদম নিজে মই ক্লাছ 8ৰ পৰা যিমান পাৰিছোঁ মই নিজে নিজৰ খৰচত চলিছোঁ আৰু সেই বস্তুটো মোৰ এটা জীৱনৰ এটা স্বাৱলম্বী তেতিয়াৰ পৰা এটা মোৰ হেৰি আছে কাৰণ মই প্ৰগ্ৰেম তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মই কৈছোঁ যে মই বিহু শিকাওঁগৈ গৈ আৰু ওজা আছিলোঁ যিহেতু বিভিন্ন তেতিয়া বিয়া ঘৰত ওজা বজাবলৈ যাওঁ গতিকে তাৰ পৰাই কিছুমান অৰিহণা আহিছিলে তেনেকৈ চলি আছিলোঁ আৰু ইয়াত আহি মই ৰঞ্জিত গগৈ ৰঞ্জিত দাৰ বিহু টীমত মই জইন কৰিছিলোঁ আৰু ৰঞ্জিত দাৰ লগত মই ভাৰতৰ বিভিন্ন জেগা ঘূৰি ফুৰিছিলোঁ গতিকে ইয়াত মোৰ মানে সেইফালেও এটা অহাৰ পথ আছিলে যিহেতু মই গৈছিলে ঢোল বজাওঁ ঢোল বিহু মানে গাওঁ গতিকে এটা ছাইড তেনেকৈ চলি গৈছিলে আৰু বাকী যোনবিলাক গুৱাহাটী যোনকেইটা দিন থাকোঁ তেতিয়া মই কেছেটৰ পথাৰখনত মানে ঘূৰি থাকোঁ আৰু গান লিখোঁ কাৰোবাক গান দিওঁ কোৰাছ গাওঁ কোৰাছ বহুত গালোঁ কোৰাছ গতিকে তেনেকৈ সেয়ে গোটাই তেতিয়া ঘৰৰ ভাড়াবিলাক কমকৈ ঘৰ 500 নিজৰ মেনেজ নিজে কৰা হৈছিল আৰু 500 টকা আছিলে ঘৰৰ পৰা 500 টকাটো কিন্তু বহুত আছিলে আছিল কিন্তু হ'লেও সেইখিনি মোৰ সুন্দৰকৈ মেনেজ হৈছিলে আৰু প্ৰগ্ৰেম কৰা মত যিহেতু ঢোল বজাওঁ গতিকে ছিংগাৰ লগত ঢোল বজোৱা আৰম্ভ কৰিলোঁ তেতিয়া অকণমান পইচা বেছিকৈ আহে হাতলৈ সেই তাৰ পৰাই গোটাই তেনেকৈ আৰম্ভ কৰে মন্টুমণিৰ কমফৰ্ট জোন কোনটো মানে গায়কীৰ ক্ষেত্ৰত মানে কমফৰ্ট জোন বুলি ক'লে কি ক'ম কমফৰ্ট জোন মই মেলোডি ভাল পাওঁ ছেমি ক্লাছিকেল এতিয়া বহুতে কয় যে বিভিন্ন জেগাত মই গান গালে তুমি ক্লাছিকেল
বিশাৰদ নেকি বা তুমি ক্লাছিকেল গোৱা নেকি? উম, আচলতে ক্লাছিকেল মই বিশাৰদো নহয়, ক্লাছিকেল মই শিকাও নাই, উম। কিন্তু সেই বস্তুটো নাজানো। মই কৈছো যে বিহু, আমাৰ থলুৱা বিহু নামতে এটা ডাঙৰ ক্লাছিকেল আছে, সেইখিনি চাগে মানে ঠাঁচবিলাক উম, আমাৰ মোৰ ডিঙিত আছে। হয়। গতিকে সেইখিনিৰ পৰাই শিকি বস্তুবিলাক কমফৰ্ট যোনটো মোৰ মেলোডি হয়, ভাল পাওঁ বিহু মেলোডিত মানে চব পৰে আৰু সেইটো বিহুটো। প্ৰত্যেকটো গীততে কিন্তু সেই মেলোডিটো পোৱা যায় তোমাৰ, হয়। সেইকাৰণে সেইটো ময়ো 100% এগ্ৰী হৈছোঁ। বাৰু এতিয়া আমি এটা ৰেপিড ফায়াৰ ৰাউণ্ড খেলোঁ, আচ্ছা, তাৰপিছতে আমি প্ৰগ্ৰামৰ শেষৰ ফালে আমি যাম। মই কেইটামান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেইকেইটাৰ পোনপটীয়াকৈ উত্তৰ দিলেই হ'ব। আচ্ছা। তো আমি এতিয়া ৰেপিড ফায়াৰ ৰাউণ্ডলৈ যাওঁ। ঠিক আছে। তো মই যদি মন্ত্ৰীমণি শইকীয়াক পোনপটীয়াকৈ সোধোঁ যে আজৰি সময়ত মন্ত্ৰীমণি শইকীয়াই কি কৰি ভাল পায়? আজৰি সময়ত চিনেমা চোৱা হয়। মই ঘৰত এনেই থাকিলে চিনেমা চাই খুব ভাল পাওঁ। আৰু ডেফিনেটলি নতুন নতুন গানৰ কথা ভাবি থকা হয়। হয়। কোনোবা ফেভৰেট এক্টৰ আছে নেকি? ফেভৰেট ডেফিনেটলি আছে, শ্বাহৰুখ খান, আৰু ছলমান খান। আমাৰ অসমৰ? অসমৰ সেইটো আমি যেতিয়া আমাৰ সময়ৰ কথা কওঁ, যতীন দা, ৰবি দা, গতিকে তেখেতলোককে বেছিকৈ দেখা আৰু। হয়। মই কেইজনমান গায়কৰ নাম ল'ম, একৰ্ডিং টু দ্য ৰেংক আপুনি অৰ্ডাৰ কৰিব লাগে। তন্ময় কৃপ্তন, আচুৰ্য বৰপাত্ৰ, মন্টুমণি শইকীয়া, নীল আকাশ সান্নিধ্য। প্ৰথমতে কাক থ'ব, দ্বিতীয়ত কাক থ'ব? পাঁচজন আছে, তন্ময় কৃপ্তন, আচুৰ্য বৰপাত্ৰ, মন্টুমণি শইকীয়া, নীল আকাশ সান্নিধ্য। অ'কে, 1 নম্বৰ নীল আকাশ। তাৰপিছত আৰু কাৰ কথা ক'লে? তন্ময় কৃপ্তন, আচুৰ্য বৰপাত্ৰ, মন্টুমণি সান্নিধ্য। অ'কে, প্ৰথম 3জন ক'লে হ'ব বাৰু। সেই কেটেগৰীটো ক'বলৈ দিগদাৰ একচুৱেলি, হয়। কাৰণ সকলোৱে ভাল গায়। হয়। সকলোৱে ভাল গায়, নিজৰ নিজৰ জনাৰত সকলোৱে ভাল গায়। এতিয়া সেইটো ফালৰ পৰা যদি সুধিছে, মই ডেফিনেটলি নীলক প্ৰথম স্থান মানে আগত আছে আৰু মানে। তো ছেকেণ্ডত মই নিজকে ৰাখিম। গুড। আচলতে নিজক সদায় ফাৰ্ষ্টত ৰাখিব লাগে। বাকী আচুৰ্য আছে, হয়। তন্ময় আছে, সান্নিধ্য আছে। সকলোৱে ভাল গায়। আচলতে কেটেগৰীটো যে কেতিয়াবা আমি কওঁ, সেইটো আচলতে একচুৱেলি নালাগে। নিজৰ ক্ষেত্ৰত নিজৰ স্থানত চবেই নিজৰ নিজৰ ক্ষেত্ৰত প্ৰথম। হয়। কৰ্মস্থান নে জন্মস্থান, কোনটো প্ৰিয়? ডেফিনেটলি জন্মস্থান প্ৰিয়। আচ্ছা। জন্মস্থানটো সদায় প্ৰিয়ই হৈ থাকে। মোৰ গাঁওখন কেতিয়াও পাহৰিব নোৱাৰোঁ মই। লাই গাহৰি নে হাঁহ কোমোৰা? লাই গাহৰি। সদায় গাহৰি প্ৰেমিক মানে। বাৰু, অটো টিউন নে নেচাৰেল ছিংগিং? নেচাৰেল। কেতিয়াবা অটো টিউনৰ ব্যৱহাৰ কৰিব লগা পৰিছা নেকি? অটো টিউনটো আচলতে বেয়া, এইটো কিছুমান কথা আছে। আমি টেকনিকেল পাৰ্টৰ পৰাও চাব লাগিব। এই বিভাগটো আচলতে চাউণ্ড ইঞ্জিনিয়াৰ এজনে ভালকৈ বুজাই ক'ব পাৰিব, যোনে মিক্স কৰে, যোনে চাউণ্ড কৰে। অটো টিউনটো বেয়া বস্তু নহয় আচলতে। অটো টিউনটো এটা পাৰ্ট হয়, টেকন'লজি। গতিকে কোনোবা এটা গানত সেই টেকন'লজি প্ৰযোজ্য নকৰিলেও বেয়া লাগে। হয়নে? এতিয়া বিহাৰী গানবিলাক শুনিবচোন। তাত সেইটো আছেই। গতিকে সেইটো তাতৰ মানে ভাল লগা এটা হেৰি। USP এইটো তেওঁলোকৰ। গতিকে বেসুৰা গোৱাটো টিউন কৰা বুলি কয়। সেইটো অটো টিউন কৰি সেইটো এটা বেলেগ এটা লাইনত আনে। সেইটো বেলেগ এটা চেপ্টাৰ। গতিকে সেই আৰু অটো টিউনটো বেয়া বস্তু নহয়। অটো টিউনটো এটা মানে চাউণ্ডৰ এটা মানে কেতিয়াবা মানে নেচাৰেল ছিংগিঙক অভাৰ পাৱাৰ কৰিব পাৰে নেকি? কোনটো? অটো টিউনে প্ৰাকৃতিকভাৱে যোনটো এটা কণ্ঠ থাকে, তাক অভাৰ পাৱাৰ কৰিব পাৰে নেকি বাৰু? নেচাৰেল অটো টিউনটোৱে আকৌ বেয়াও কৰে। অটো টিউনটোৱে ভালো কৰে, বেয়াও কৰে। কথাটো সেইটো। আৰু মন্টুমণি শইকীয়াৰ এটা অপূৰণীয় সপোন কি? অপূৰণীয় সপোন কেইবাটাও আছে। এটা আমাৰ থলুৱা সংস্কৃতি, থলুৱা গীত মাতক লৈ
মোৰ কেইবাটাও গান একেলেঠাই এটা এলবাম দৰে উলিওৱা এটা সপোন আছে, সেইটো নাজানো কেতিয়া পূৰণ কৰিব পাৰোঁ। হৈ থাকিব। কাৰণ যিহেতু মই সেই জেগাৰে মানুহ, চাওঁ সেইটো কেতিয়াবা কৰিমগৈ চাগে। আৰু আৰু কি আছে, আৰু আছে মোৰ এটা সপোন, মানে ক'ব পৰা নহয় নেকি? মোৰে মানে মই কেতিয়াবা ভাবি থাকোঁ হয় কাহিনী, সেই কাহিনীটো যেতিয়া মানে ভিডিঅ' আকাৰে বা CD আকাৰে বা চিনেমা আকাৰে য'তে নহওক, হয় তেনেকুৱা ধৰণৰ সপোন এটা আছে। ভাল কথা। আমাৰো আজি আমাৰ অতিথিক লগ পোৱা এটা সপোন সফল হ'ল, আৰু আমি কৃতজ্ঞ যে তুমি ইমানকণ সময় দিলা। আৰু আমি ভগৱানত প্ৰাৰ্থনা কৰিছোঁ যে ভৱিষ্যতত আমি আকৌ লগ পাওঁ, ভাল কাম কৰি যোৱা, এই জুবিন দাই এৰি থৈ যোৱা পথাৰখনত যাতে আৰু শস্য শ্যামলা হওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ তৰফৰ পৰা এটি সৰু মৰমৰ টোপোলা আগবঢ়াইছোঁ তোমালৈ বুলি। থেংক ইউ ফৰ কামিং। ধন্যবাদ। থেংক ইউ।